আমাৰ আজিৰ আলোচ্য কবিতা গ্ৰন্থখনৰ নাম স্বপ্নৰ চিঠি তৰাৰ গান। কবি জনাৰ্দন গোস্বামী। জনাৰ্দন গোস্বামী অসমীয়া সাহিত্য জগতৰ এটি চিনাকি নাম। তেওঁ ইতিমধ্যে ভালে কেইখন গ্ৰন্থ লিখি উলিয়াইছে। তাৰ ভিতৰত অশান্ত মেঘৰ চিঠি আৰু খিৰিকীমুখৰ ছবি দুখন জনপ্ৰিয় উপন্যাস। স্বপ্নৰ চিঠি তৰাৰ গান কবিতা গ্ৰন্থখনত মুঠ 199টা কবিতা আছে। কবিতাসমূহৰ তেওঁ নামাকৰণ কৰা নাই। সেই দিশৰ পৰা এটা কথা ক'ব পৰা যায় যে কবিৰ মনলৈ বিভিন্ন সময়ত অহা ভিন্ন ভাৱৰ বহিঃপ্ৰকাশ এই ক্ষুদ্ৰ ক্ষুদ্ৰ কবিতাসমূহ। এক কথাত ক'বলৈ গ'লে এটা কবিতাৰ 199টা স্তৱক বুলি ক'লেহে শুদ্ধ হ'ব যেন লাগে। কাৰণ কবিগৰাকীয়ে গ্ৰন্থখনৰ আগ কথা জীৱনৰ কিছু সিঁচৰ টিচমুটুকা বুলি মাত্ৰ এটা বাক্যৰে সামৰণি মাৰিছে। গ্ৰন্থখনৰ কবিতাসমূহ যিদৰে ক্ষুদ্ৰ ক্ষুদ্ৰ, একেদৰে কবিতা গ্ৰন্থখনো ক্ষুদ্ৰ আৰু আকৰ্ষণীয়। মাত্ৰ 3 পুৰণ 4 ইঞ্চি জোখৰ গ্ৰন্থখনৰ বেটুপাত বৰ সুন্দৰ। বেটুপাত অংকন কৰিছে শিল্পী হোমেন শইকীয়াই। কবিতা প্ৰেমী পাঠকসকলে পকেটতে লৈ ফুৰিব পৰা গ্ৰন্থখনৰ মূল্য মাত্ৰ 30 টকা। কবিতা গ্ৰন্থখনৰ প্ৰথম স্তৱকটোত কবিয়ে লিখিছে, মই যে শুনাব নোৱাৰো দেশপ্ৰেম আৰু শ্বহীদৰ মালিতা, কাৰণ পৃথিৱীয়েই মোৰ প্ৰেম আৰু মৃত্যু নহয় জীৱনহে মোৰ কবিতা। এই স্তৱকটোৱে কবিৰ মনৰ অনেক বতৰা আমাক দি যায়। বিশ্বজনীন ভাৱনা আৰু সৃষ্টিৰ প্ৰতি আগ্ৰহী কবিগৰাকীৰ প্ৰতিটো কবিতা সুন্দৰ আৰু সুখপাঠ্য। মুঠতে একেষাৰে ক'ব পাৰি যে কবিতা প্ৰেমী পাঠকে কবিতাসমূহ পঢ়ি আপ্লুত হ'ব। দূৰ কৰিব পাৰিব কিঞ্চিত হ'লেও জীৱনৰ বিষাদ। স্বপ্নৰ উপত্যকাৰে পাৰ হৈ যায় এখন ৰঙা চাইকেল। মোৰ বুকুৰ ভকা কাজবোৰত পৰি ৰয় সোঁৱৰণিৰ এফাল মিঠা আপেল। শেষ হৈও শেষ নোহোৱা কথাৰে ভৰি পৰে আমাৰ বালিচৰ। চকুৰ কোণত বিৰিঙি উঠে এক বিন্দু গল্পৰ সাগৰ।